got a path to the line. Tell me, do you wanna cross that bridge? Saying it's about time. All in love, lost in the storm. Jump right into the pool of your eyes. তো আহি গ'লো বিশ্বজিতৰ তাত আৰু বিশ্বজিতৰ যোনটো টেলেণ্ট মোৰ চেনেলৰ জৰিয়তে আপোনালোকক বিশ্বজিতৰ গোটেই টেলেণ্টখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সকলোৱে চাইছে আজি মই আহিছোঁ আমাৰ বিশ্বজিত সকলোৱে জানে বহুত পপুলাৰ হয় ভাইৰেল হয় আৰু এখেতৰ যোনটো হাতৰ কলা মানে কেনেকৈ আপোনালোকক মই বুজাম এনেকুৱা এটা কলা চ' মই আহিছোঁ বিশ্বজিতৰ তাত আৰু খুবেই ভাল লাগিছে। বিশ্বজিত কথা ক'ব নোৱাৰে আৰু শুনিবও নোৱাৰে। মই বিশ্বজিতক লগ পাই ইমানেই হেপী যে বিশ্বজিতৰ এই যোনটো বিদ্যা সেই বিদ্যাটো মই আপোনালোকৰ মোৰ চেনেলৰ জৰিয়তে লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকিব মোৰ চেনেল ট্ৰেভেল ব্লগছ 007 নিউ। চ' মোৰ ফালৰ পৰা বিশ্বজিতক সন্মান এটি জনাইছোঁ আৰু চ' খুবেই ভাল লাগিছে বিশ্বজিত তোমাক লগ পাই। এয়া হৈছে আমাৰ মাজত বিশ্বজিত, খুব ভাল ল'ৰা আৰু বাকী মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া বিশ্বজিতে, এয়া এইটো আমাৰ পীযুষ দা। চ' পীযুষ দা সকলোৱে জানে যিহেতু পীযুষ দাৰ হয় বিশ্বজিতে পীযুষ দাৰ ষ্টেচু বনাই আছে, খুব ধুনীয়াকৈ বনাইছে। মানে কেনেকৈ বুজাম এখেতৰ যোনটো কলা ইমান ধুনীয়া। এখেতৰ গোটেই ইনষ্ট্ৰুমেণ্টবিলাক চাব পাৰে আপোনালোকে। তুমি অকণমান ষ্টাৰ্ট কৰিবা নেকি কেনেকৈ বনাইছা অকণমান ৰাইজক দেখুৱাই দিলে ভাল লাগিব। কেছে মই এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু বিশ্বজিতৰ যোনটো কলা মানে এনেকুৱা এটা কলা আৰু এখেতে পীযুষ দাক বনাই আছে। চ' খুবেই ভাল লাগিছে কেনেকৈ বনাই আছে কি হিচাপে বনাই আছে সেইখিনি গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে চাইছে খুব ধুনীয়াকৈ এখেতে খুব ধুনীয়াকৈ এনেকৈ খুব মানে ইমান ধুনীয়া এটা এখেতৰ আপোনালোকে ফিনিচিংটো চাব পাৰে কি ধুনীয়া ফিনিচিং। ৱাও এমেজিং মানে বেলেগ এটা মানে। চ' এইটো বিদ্যা মানে ক'ব গ'লে আমি মানে কেনেকৈ বুজাম অসমৰ বুলি নহয় গোটেই ৱৰ্ল্ডত মানে এখেত এনেকুৱা এটা মানে ল'ৰা। এখেতৰ যোনটো মানে ওপৰৱালা যোনটো ব্ৰেইন দিছে এখেতৰ মানে শুনিব নোৱাৰে ক'বও নোৱাৰে তাৰ মাজত এনেকুৱা এটা বিদ্যা মানে 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 আমি মানে পাগল হৈ যাম এখেতৰ মানে বিদ্যাটো চালে পাগল হৈ যাম। এনেকুৱা মানে বিভিন্ন ভেৰাইটিত সকলোৰে পীযুষ দাৰ ষ্টেচুটো ৰেডি কৰি আছে। এয়া আপোনালোকে কাম চাব পাৰে কি ধুনীয়া এটা ফিনিচিং দি আছে, কি ধুনীয়া ফিনিচিং। ৱাও আপোনালোকে সকলোৱে জানে পাপন দাৰ জুবিন দাৰ মানে সকলোৰে মানে এখেতে ষ্টেচু বনাইছে আৰু ইমান এটা ভাল লাগিছে। এখেতৰ তাত আহিছোঁ খুবেই বিশ্বজিতৰ ঘৰ আৰু বিশ্বজিতে কাম কৰি ইয়াতে এখেতৰ গোটেই এয়া বিশ্বজিতৰ দেউতা। নমস্কাৰ দেউতা। বিশ্বজিতৰ দেউতা আৰু বিশ্বজিতৰ গোটেই কামখিনি তেখেতৰ যোনটো টুলছবিলাক চব ইয়াতে থাকে আৰু এখেতে এনেকৈ মোবাইলত যেনেকৈ আপোনালোকে চাব পাৰে পীযুষ দাৰ ফটোটো ইয়াত লগাই লৈছে আৰু পীযুষ দাক এনেকৈ হুবহু এজ ইট ইজ বনাই দিছে। আপুনি লৈ আহিছে এয়া আমাৰ ডিম্পু বৰুৱা। আপোনালোকে চাব পাৰে ডিম্পু বৰুৱা এনেকৈ চেলফি লৈ আছে। এয়া আমাৰ বাবু ভাইয়া। ৱাও এমেজিং মানে বেলেগ এটা মানে হুবহু বনাইছে, খুবেই ভাল লাগিছে। আৰু এয়া আপোনালোকে চাব পাৰে ডিম্পু বৰুৱা এইটো বনোৱা বেছি দিন হোৱা নাই। চেলফিটো অকণমান দেখুৱাই দিব চেলফিটো। ৱাও এমেজিং একজেক্ট মানে একজেক্ট হুবহু মানে বেলেগ এটা মানে। আৰু এয়া বিশ্বজিতৰ মই ঘৰৰ ভিতৰলৈকে সোমাই গৈছোঁ। ইয়াত আপোনালোকে চাব পাৰে মানে কি চাব মানে আপোনালোকে কি নাই আপোনালোকে চাব পাৰে মানে হুবহু কি বনোৱা নাই বিশ্বজিতে কাক বনোৱা নাই আপোনালোকে চাব পাৰে। খুব ধুনীয়া এটা কলা মানে গোটেইখিনি মানে আমি মানে চকড হৈ গৈছোঁ ইয়াত আহি কেনে মানে এনেকৈ মাইকেল জেকচন আপোনালোকে চাব পাৰে একজেক্ট বনাইছে। আপোনালোকে চাওক খুব ধুনীয়া এটা স্মৃতি। চ' আহিছোঁ খুবেই ভাল লাগিছে বেলেগ মানে আৰু মানে বেলেগ। ৱাও এমেজিং ৱাও কি চাব আপোনালোকে। লৈ আহিছে মিষ্টাৰ বিন। ৱাও মানে বেলেগ আৰু মানে এই মানে আৰু অকল অসম বুলি নহয় ৱৰ্ল্ড ৱাইড মানে ই ভাইৰেল ল'ৰা হয়। চাব পাৰে বিশ্বজিতৰ লগত মানে এনেকুৱা এটা বস্তু নাই যোনটো তেওঁৰ লগত মানে নোহোৱাকৈ আছে। তেখেতৰ লগত গোটেই টুলছ মানে ইনষ্ট্ৰুমেণ্ট মানে কি নাই আৰু মানে চব পিনৰ পৰা তেখেতে এৱাৰ্ড পাইছে আৰু এইবিলাক আপোনালোকে চাব পাৰে। খুব ধুনীয়া এটা মানে বাবু ভাইয়া দ্য UK 07 ৰাইডাৰ। এয়া আপোনালোকে চাব পাৰে মিষ্টাৰ বিন। এয়া আমাৰ পপুলাৰ ভাইৰেল মানে চায়ৱালা আপোনালোকে সকলোৱে জানে। অৰিজিত সিং আমাৰ দলি কি টপৰি। ৱাও এমেজিং। এয়া আমাৰ অৰিজিত সিং লগতে ইয়াতে ইউটিউবাৰ আৰু লগতে আমাৰ বিকাশ চেত্ৰী আপোনালোকে সকলোৱে জানে। এয়া ডিম্পু চেলফি লৈ আছে। ৱাও এমেজিং মানে বেলেগ এটা আৰু লগতে আছে এছিয়াৰ নাম্বাৰ 1 ইউটিউবাৰ
আপোনালোকে দেখিছে ৱাও এমেজিং বেলেগ এটা বনাইছে এয়া ডিম্পু নাম্বাৰ 1 ইউটিউবাৰ কেৰি মেনেটি আৰু লগতে আমাৰ ডিম্পু বৰুৱা আৰু আপোনালোকে চাইছে এয়া মাইকেল জেকসন বিশ্বজিৎ মানে মই কি ক'ম অসমৰ পপুলাৰ বুলি নহয় আমাৰ গোটেই ৱৰ্ল্ডত টপাৰ বয় এখেতৰ যোনটো কলা আপোনালোকে চাব পাৰে এয়া কি বনোৱা নাই এখেতে কি বনোৱা নাই মানে এখেতৰ মানে এটাই ওপৰলা কি মানে ওপৰলা এখেতৰ মুখৰ মাত দিয়া নাই কাণেৰে শুনিব নোৱাৰে কিন্তু এখেতে যোনটো বনাইছে এইবিলাক চাওক আপোনালোকে বেলেগ মানে আমি মানে পাগল হৈ যাম মানে এখেতৰ মানে কি চাম আৰু মানে কি চাব আপোনালোকে যেনেকৈ যি দিব আপোনালোকক যদি এবাৰ চাই লয় এখেতে হুবহু বনাই দিব এয়া আমাৰ মাজত বিশ্বজিৎ সো প্ৰাউড অফ ইউ বয় এয়া মোৰ লগত আছে বিশ্বজিৎ আৰু বিশ্বজিতে এয়া আমাৰ পীযুষ দাক বনাইছে মানে হুবহু মানে কাম কৰি আছে ফিনিশিং হোৱা নাই বাট ফিনিশিং দিয়াৰ চেষ্টা কৰি আছে মানে খুবেই ভাল লাগিছে উই আৰ প্ৰাউড অফ ইউ বিশ্বজিৎ উই আৰ প্ৰাউড অফ ইউ তো বিশ্বজিতে কথা ক'ব নোৱাৰে শুনিব নোৱাৰে তথাপি মই মোৰ ভিডিঅ'ৰ জৰিয়তে এখেতৰ যোনটো কলা দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ এখেতৰ ভিডিঅ' মিলিয়নছৰ ওপৰত যায় চ' কিন্তু মোৰ ভাল লাগিছে এটা কাৰণত এখেতৰ যোনটো টেলেণ্ট এই টেলেণ্টটো যেন আমাৰ অকল অসমতো এখেতে ভাইৰেল হয় কিন্তু মই সকলোকে অনুৰোধ কৰিছোঁ মানে বিশেষকৈ যেন বেছিকৈ শ্বেয়াৰ কৰে আৰু আমি এখেতক যেনে আমাৰ ৱৰ্ল্ডত টপাৰ বয় হিচাপে যেন আমি যেন চাব পাৰোঁ সকলো জায়গাত যেন এখেত ভাইৰেল হয় আৰু এখেতে যেনে আমাৰ ৱৰ্ল্ডত যেনেকৈ এটা গিনিজ ৰেকৰ্ড হয় সেই ৰেকৰ্ডত যেনে এখেতে পাৰ্টিচিপেট কৰিব পাৰে তাৰ কাৰণে আমি সকলোৱে এখেতক ছাপোৰ্ট কৰিব লাগে আৰু সকলোৱে ছাপোৰ্ট কৰিব আৰু আমি যিমান আমাৰ ইউটিউবাৰ আছে আৰু যিমান আমাৰ ৰাইজসকল আছে সকলোকে মই জনাইছোঁ আপোনালোকে ছাপোৰ্ট এইকাৰণে কৰিব কাৰণ এখেতৰ ঘৰৰ অৱস্থা ইমান ভাল নহয় এখেতে এইটো ঘৰতে থাকে আপোনালোকে চাব পাৰে ইয়াৰ কাম হয় ইয়াতে আমাৰ অমিত দা লগত আছে ইয়াতে এখেতে কাম কৰে ইমান কষ্টৰ মাজত এখেতে কাম কৰে ইমান কষ্টৰ মাজত এখেতৰ ঘৰ চাব পাৰে এখেতৰ এইটো হৈছে ঘৰ লগতে এয়া এখেতৰ দেউতা কিন্তু এনেকৈ মানে বহুত কষ্টৰ মাজত এখেতে যে এই পৰিশ্ৰমটো যে কৰি আছে এখেতক মই বহুত ধন্যবাদ জনাইছোঁ বিশ্বজিৎ উই আৰ ছ' প্ৰাউড অফ ইউ বিশ্বজিতক মই প্ৰাউড জনাইছোঁ মোৰ ফালৰ পৰা ইমানেই ভাল লাগিছে যে এখেতৰ নিচিনা ল'ৰাক লগ পোৱাটো মানে ভাগ্য আৰু মানে সেইকাৰণে আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব এণ্ড কিপ ৱাচিং মাই চেনেল ট্ৰেভেল ব্লগছ 007 নিউজ বিশ্বজিতৰ গোটেই ঘৰৰ মাহলটো আপোনালোকে চাব পাৰে মোৰ বেক চাইডত গোটেই মাহল বিশ্বজিতৰ ঘৰ বিশ্বজিত য'ত কাম কৰে বিশ্বজিতৰ এয়া গোটেই ঘৰৰ লগত দেউতাকে বহি আছে তাত আৰু এনেকৈ বিশ্বজিতৰ ইয়াক মানে গাঁৱলীয়া পৰিৱেশ আৰু খুবেই ভাল লাগিছে এয়া পৰিৱেশটো আপোনালোকে চাব পাৰে খুব ধুনীয়া এটা পৰিৱেশ আৰু মই চেষ্টা কৰিছোঁ মানে বিশ্বজিতৰ ইয়াত আহিছোঁ যিহেতু সকলোকে মই এয়া জনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে সকলোৱে বিশ্বজিতক যিমান পাৰে মানে বিশ্বজিতক সকলোৱে যেন ছাপোৰ্ট কৰে আৰু আমি যেন বিশ্বজিতক আগন্তুক দিনত যেন বিশ্বজিতক যিমান আমাৰ মানে ৱৰ্ল্ডত যিমান ভাল মানে প্ৰগ্ৰাম হয় সকলোতে যেন বিশ্বজিতক আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি বহুত আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব কিপ ৱাচিং মাই চেনেল ট্ৰেভেল ব্লগছ 007 নিউজ কথা ক'ব নোৱাৰে কিন্তু ল'ৰাৰ মানে গাত ওপৰলৈ যোনটো মানে বাৰ্ডান দিছে ই বাইকো চলাব পাৰে চব কিছু কৰিব পাৰে মানে চেলুট ব্ৰ' চেলুট উই জাষ্ট চেলুট